हेलो गाइस आज আমি কিছুমান মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ আৰু সেই প্ৰশ্নখিনি আমি আজি আলোচনা কৰিম। আজি প্ৰথম প্ৰশ্ন হ'ল 1 নম্বৰ প্ৰশ্ন, নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি কোনে ঘোষণা কৰিছিল? নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি কোনে ঘোষণা কৰিছিল? উত্তৰ গিয়াসুদ্দিন বলবনে। এই গিয়াসুদ্দিন বলবনে কি কৰিছিলে? নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিল। পিছত 2 নম্বৰ প্ৰশ্ন, দিল্লীৰ প্ৰথম মহিলা শাসক কোন আছিল? দিল্লীৰ প্ৰথম মহিলা শাসক কোন আছিল? দিল্লীৰ প্ৰথম মহিলা শাসক কোন আছিল? উত্তৰ কি হ'ব? ৰেজিয়া চুলতান। ৰেজিয়া চুলতান দিল্লীৰ প্ৰথম মহিলা শাসক আছিল। ৰেজিয়া চুলতান দিল্লীৰ প্ৰথম মহিলা শাসক আছিল। পিছত 3 নম্বৰ প্ৰশ্ন, দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা চুলতান কোন আছিল? কি কৈছে যে দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা চুলতান কোন আছিল? মহিলা চুলতান। উত্তৰ ৰেজিয়া চুলতান। ৰেজিয়া চুলতান আছিল দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা। পিছৰ প্ৰশ্নটো হ'ল 4 নম্বৰ, খিলজী বংশৰ প্ৰতিষ্ঠাতা কোন? খিলজী বংশৰ প্ৰতিষ্ঠাতা কোন? খিলজী বংশৰ প্ৰতিষ্ঠাতা হৈছে জালাউদ্দিন খিলজী। জালাউদ্দিন খিলজী আছিল খিলজী বংশৰ প্ৰতিষ্ঠাতা। এই জালালুদ্দিন খিলজী কি খিলজী বংশৰ প্ৰতিষ্ঠাতা আছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে, জালাউদ্দিন খিলজী কাৰ হাতত মৃত্যু হৈছিল? জালাউদ্দিন খিলজীৰ মানে কাৰ হাতত মৃত্যু হৈছিল? জালাউদ্দিন খিলজীৰ এটা হ'ব খিলজীৰ কাৰ হাতত মৃত্যু হৈছিল? সেইটো কি আছিলে? আলাউদ্দিন খিলজীৰ হাতত। মানে জালাউদ্দিন খিলজী আলাউদ্দিন খিলজীৰ হাতত মৃত্যু হৈছিলে। গতিকে আজি এই 5টা প্ৰশ্ন আমি আলোচনা কৰিছোঁ। পিছত নেক্সট ভিডিঅ'ত আমি আৰু এনেধৰণৰ ধুনীয়া প্ৰশ্ন আমি লৈ আহিম। গতিকে আপোনালোকে এইখিনি ধুনীয়াকৈ চাব, ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ